মানে বহুতে ভিডিঅ' কৰিছে বুলি ক'ব দেই গছপুলি ৰুলে, সেইটো কথা নহয় একচুৱেলি। মানে আপোনালোকে যে নাৰ্চাৰী পুলিসমূহ বিক্ৰী কৰে, আপোনালোকে ৰোপণ কৰেনে? সেইটো বাবে মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, গম পাইছেনে আপোনালোকে? মানে বহুতে ক'ব যে ভিডিঅ'ত গছপুলি এটা ৰুলেই যে ভিডিঅ' দিব লাগে নেকি, তেনেকুৱা বুলি ভাবিব মানে। গতিকে মই এই কথাটোৰ কাৰণে এতিয়া আপোনালোকক যে মই বগা চন্দনৰ মাৰ্কেট আছে বুলি কৈ আছোঁ, হয়তো আপোনালোকে বিশ্বাস নকৰিবও পাৰে, হয় নহয় বাৰু? বিশ্বাস নকৰিবৰ বাবে আপোনালোকে চাওক, এয়া আপোনাৰ বগা চন্দন কেইদিনমানৰ আগত আমি এজোপা গছ মানে চাই মেলি আমি কাটিছিলোঁ, আৰু তেওঁ কি হয় প্ৰায় 45,000 মান টকা পাবলৈ সক্ষম হৈছে। তামোল গছজোপাতকৈ এই তামোল গছজোপা দেখাই দিয়া আপোনালোকে চাওক, এইজোপা মই আপোনাৰ তামোল গছ হা, এই তামোল গছজোপাতকৈ শকত, অলপ শকত, দুগুণ শকত নহয় গছজোপা, খুব সম্ভৱ। গছজোপা মই আপোনালোকক দেখাই দিছোঁ স্ক্ৰীণত, আৰু এই গছজোপাই কাটিছিলোঁ আজি কিছুদিনৰ পূৰ্বে, আৰু মানুহজন সন্তুষ্ট, কাৰণ তেওঁ যদি এজোপা বেলেগ গছ যদি ৰোপণ কৰিলে হয়তো তেওঁ সেই চাইজৰ গছজোপাত হয়তো সিমান টকা ইনকাম কৰিবলৈ মানে দিগদাৰ হ'লে, মানে নাপালে হয়। গতিকে তেওঁ এতিয়া উপলব্ধি কৰিছে যে মই তেতিয়া যদি তেনেকুৱা বগা চন্দন 10 জোপি ৰোপণ কৰি থ'লো হয়, এটা ধুনীয়া আপোনাৰ মানে টকা উপাৰ্জন কৰিব পাৰিলে হয়। আৰু দৰাচলতে এতিয়া আমি আগবাঢ়ি আহিছোঁ আৰু দেই। এইজোপা হৈছে বগা চন্দন, কাৰণ বগা চন্দনৰ পাত বহুতেই চিনি নাপায়, গছৰ পুলি এইজোপা। আৰু এইজোপা চাইজ লৈ বিশেষকৈ বগা চন্দনৰ ৰেটটো হয়, পুলিসমূহ একদম 50 টকাৰ পৰা কম মূল্যত আপোনালোকে পাব। আৰু গুটি যদি আপোনালোকক লাগে, গুটি পাব আপোনালোকে। আহক এতিয়া ৰোপণ কৰোঁ। আৰু আমি মাটিটো বৰ বিশেষ আপোনাৰ প্ৰস্তুত কৰা নাই, আৰু এই মাটিটো সাৰুৱাই হয়। সাৰুৱা হয় বাবে ইয়াত অলপ পচন সাৰ দি দিছোঁ, যাতে পুলিটো খুব কম দিনৰ ভিতৰতে শিপা মাৰি ডাঙৰ হোৱাত সহায় কৰে। আৰু এটা খুব সুন্দৰ পুলি, আৰু আপোনালোকে কেনেদৰে প্ৰতিপালন কৰিবলৈ তাৰ বিষয়ে মই ভিডিঅ'টো প্ৰস্তুত কৰিম বাৰু। খালি আজি মই পুলিটো ৰোপণ কৰি জীয়াই লওঁ, তাৰপিছত যেতিয়া ডাঙৰ হ'ব কেনেদৰে মানে এই ডালসমূহ মানে কাটিং কৰিব লাগে, বিশেষকৈ গছজোপা গ্ৰ'থ হ'বৰ কাৰণে আপোনালোকে কিছুমান পদ্ধতি কাম কৰিব লাগিব মানে। এতিয়া বলো এইটো ঠুঙাটো খালি কিছুমানে কি হয় এনেকুৱা কাম কৰে, এই ঠুঙাটো আঁতৰাই দিলে কিবা বিপদজনক হ'ব নেকি বুলি ভাবে, কিন্তু এইটো কোনো ধৰণৰ বিপদ নহয়। এই ঠুঙাটো আপোনালোকে সম্পূৰ্ণ আঁতৰাই দিব লাগিব। কিছুমান মানুহ আছে আপোনাৰ নাজানি পিনি ডাইৰেক্ট ঠুঙা এনেকুৱাই ৰুই দিয়ে মানে। এইটো চাওক কি ধুনীয়া শিপা মাৰিছে। ভাবে মানে এই গোটেই গছজোপা বিক্ৰী হয় নেকি? গছজোপা কোনো ধৰণৰ বিক্ৰী নহয়। ইয়াৰ যিটো সাৰ, সেই সাৰটো আপোনাৰ কেজি চিষ্টেমত বিক্ৰী হয়। অলপ পানী দিব লাগিব, খালি আপোনালোকে পানী জমা নোহোৱা জেগাত ৰোপণ কৰিব দেই। পুলিটো একদম পূৰা খাৰা কৰিব পোনত। আৰু আপোনালোকে পুলি এটা ৰোপণ কৰোঁতে সদায় মন কৰিব যে ইয়াৰ যিটো শিপা সেইটো মানে এৰা ল'ব নালাগে, গম পাইছেনে? এইডোখৰত আপুনি অলপ গুজি দিব, ওচৰত দেখাই দিয়ক। দেশৰ পৰা বিশ্বাসৰ লোক যে আপুনিও যে বগা চন্দনৰ পুলি ৰুইছে, আমিও ৰুব পাৰিম বুলি। ইয়াত পানী জমা হ'ব নালাগিব দেই বগা চন্দনৰ। আপোনাৰ মেগনিৰ ক্ষেত্ৰত একো সমস্যা নহয় বাৰু, পানী চানী হ'লেও অলপ ডাঙৰ হোৱাৰ পিছত দেখা পোৱা নাযায়, কিন্তু আপোনাৰ বগা চন্দন হওক সাঁচি হওক আপোনাৰ পানী জমা হ'ব নালাগিব। এইটো এটা ৰোপণ কৰিলোঁ, আৰু এটা ৰোপণ কৰি আছোঁ, দ্বিতীয়টো। এইটো দ্বিতীয়জোপা, আৰু খুব সুন্দৰ পুলি, আৰু এইটো অলপ দাম পৰিব। যিমান আপুনি ডাঙৰ ল'ব সিমানে কষ্টটো কম হ'ব, পুলি চন্দনৰ পুলি বিশেষকৈ। আৰু আপুনি যিমান সৰু চাইজৰ ল'ব সিমানে ৰেটটো কম হ'ব। আৰু এইটো এটা খুব ধুনীয়াকৈ এইজোপা দ্বিতীয়জোপা এনেকৈ ঠিক কৰি ল'লোঁ। পুলিজোপা ওপৰলৈ দেখাই দিয়া, খুব ধুনীয়া পুলি আপোনাৰ এইজোপা দেখিছে। তৃতীয়টো আৰু আপোনালোকে যদি ৰোপণ কৰিব বিচাৰে, এনেধৰণৰ পুলিসমূহ যদি ক্ৰয় কৰিব বিচাৰে, তেনেহ'লে আমাৰ নাৰ্চাৰী কণ্টেক্ট নাম্বাৰটো দিয়া থাকেই আমাৰ পেজত। আপোনালোকে বিচাৰি পিনি আপুনি কণ্টেক্ট কৰিব পাৰিব, গম পাইছেনে? আজি তাৰিখৰ পৰা আপোনালোকে মাৰ্কেট ক'ত পাম কি কথা সেইটো চিন্তা নকৰিব, সময়ত সেইটো চব ঠিক হৈ যাব, গম পাইছেনে? সময়ৰ কাম সময়ত কৰিব লাগে। গতিকে এয়া আৰু ভিডিঅ'টো প্ৰস্তুত কৰি দিলোঁ। আৰু অলপ ফুলৰ পুলি ৰুম, এনেকুৱা ফুলৰ জবা ফুল অষ্ট্ৰেলিয়ান, খুব ধুনীয়া ফুল, আৰু বগাও পাব, ৰঙা পাব, বিভিন্ন ৰঙৰ। এইফালে চাওক কি ধুনীয়া। এনেকুৱা ধৰণৰ পুলিসমূহ পাবৰ বাবে আপোনালোকে যোগাযোগ কৰক। ধন্যবাদ। এইফালে ধন্যবাদ। জয় আই অসম।